নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ পুনৰ্বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত দেখিবলৈ পাব ৰত্ন আজি সংযুক্তাৰ ওচৰলৈ যাব আৰু সংযুক্তাৰ ওচৰলৈ গৈ তুমি অলপ আদ্যাক মৰম কৰিবাচোন। আদ্যাৰ ওপৰততো আমাৰো দায়িত্ব আছে, তুমি অলপ তাইক মাকৰ নিচিনাকৈ মৰম কৰিবাচোন, আমি এনেকৈ তাইক ডাঙৰ কৰিব লাগিব বুলি সংযুক্তাৰ আগত ক'ব। আৰু তেতিয়া সংযুক্তাৰ বহুত খং উঠিব আৰু সংযুক্তাই তুমি জীৱন আৰু দায়িত্বৰ মাজত তুমি কেৱল দায়িত্বটোকে বাছি লৈছা, এইবাবে হয়তো তুমি মোকো হেৰুৱাবা আৰু মই আদ্যাৰ খুৰীয়েক হৈ, গতিকে মোক খুৰীয়েক হৈ থাকিবলৈ দিবা, মাক হ'বলৈ দিবলৈ চেষ্টা নকৰিবা বুলি ৰত্নৰ আগত ক'ব। এতিয়া বাৰু ৰত্ন সংযুক্তাক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অঞ্চু প্ৰিয়াক অনুৱে যে অঞ্চুক ডিভোৰ্চ নিদিয়ে সেই কথাটো কোৱাত প্ৰিয়াৰ বহুত খং উঠিব আৰু প্ৰিয়াই তাইতো জানে আৰু তুমি তাইৰ জীৱনলৈ কেতিয়াও উভতি নোযোৱা, তাৰপিছতো তাই এইবোৰ কি নাটক কৰি আছে, তাইক চাগে ভালকৈ এসেকা দিবই লাগিব বুলি অঞ্চুৰ আগত ক'ব। এতিয়া বাৰু প্ৰিয়াই অনুক কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।